বন্ধুসকল মই আজি তাৰ পৰা টিপছ ল'ম কেনেকৈ চেষ্টটো টাইট কৰা লাগে। একো প্ৰব্লেম নাই, সিহঁতে দুটামান এক্সাৰচাইজ কৰিব যিটো তোমালোকে ফ'ল' কৰিব পাৰা। যদি এনেকুৱা ফেটছ আছে কৰা, তুমি পোচাপ মাধ্যমেৰে কৰিব পাৰা, পোচাপ কৰা। পুচাপ পাটো অলপমান জোৰা লগোৱা। ঠিক আছে, তোমাৰ বডিটো আগফালে লোৱা অলপ। ঠিক আছে, আগফালে লোৱা। উঠি যোৱা। এইটো তুমি যিটো ইয়াতে কৰিছে, এইটো 3-4মান কৰিছে, তুমি এইটো ঘৰত ৰেগুলাৰ কৰিব পাৰা, বহুতবাৰ কৰিব পাৰা, যিমানেই পাৰা। আৰু পিছতো কৰিব পাৰা। যোৱা এনেকৈ মই কৰোৱা আছে, এনেকৈ কৰা, মানে এনেকৈ চেষ্টা কৰা। চেষ্টাৰ লগে লগে তোমাৰ উঠিবলৈ চেষ্টা কৰা। ঠিক আছে বন্ধুসকল, এইটো একো প্ৰব্লেম নাই। সিহঁতে নতুন কৰি আছে, এইকাৰণে অলপমান অসুবিধা হৈ আছে। সিহঁতে ৰেগুলাৰ কৰিলে হৈ যাব, সিহঁতে চেষ্টো টাইট হৈ যাব। তোমালোকে কৰিবা এনেকুৱা এক্সাৰচাইজ, আৰু মোক কমেণ্ট কৰিবা কেনেকুৱা লাগিছে ভিডিঅ'টো, আৰু নেক্সট ভিডিঅ' লৈ আহিম।